নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ চেনেল অসমীয়া জিজ্ঞাসালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ 28 নৱেম্বৰ তাৰিখে হৈ যোৱা আছাম টি এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনৰ এক্সামটো সকলো প্ৰাৰ্থীৰে ভালেই হৈছে। আজিৰ এই ভিডিঅ'টোত এটি EPFৰ এক্সামত অহা 30টা জিকে কুৱেশ্যন এনচাৰ কৰিবলৈ ওলাইছোঁ। লগতে আগন্তুক আহিবলগীয়া এছাম পুলিচ আৰু হাইকোৰ্টৰ এক্সামৰ বাবেও অতি গুৰুত্বপূৰ্ণ হয়। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট ইন ইণ্ডিয়া হাইয়েষ্ট ফিমেল পপুলেশ্যন অভাৰ মেল? ইয়াৰ এনচাৰটো হ'ব কেৰেলা। 2 নম্বৰ কুৱেশ্যনটো হৈছে হাউ মেনি কেৰেক্টাৰ্ছ আৰ দেয়াৰ ইন IFSC কোড? ইয়াৰ এনচাৰটো হ'ব 11 কেৰেক্টাৰ। 3 নম্বৰ কুৱেশ্যনটো হৈছে গোবি ডিজাৰ্ট ইজ চিটুৱেটেড ইন ডেছ? ইয়াৰ এনচাৰটো হ'ব মংগোলিয়া। নেক্সট কুৱেশ্যনটো হৈছে হালধীয়া চৰাইয়ে বাওধান খাই ৱাজ ডাইৰেক্টেড বাই ডেছ? ইয়াৰ এনচাৰটো হ'ব জাহ্নু বৰুৱা। Question number 5. World Nature Conservation Day is observed on which day? Your answer to 28 July. Next question to is first meeting of INC was held in Dash. প্রথম অপশনটো হৈছে কলকাতা, দ্বিতীয় অপশনটো হৈছে দিল্লী, তৃতীয় অপশনটো হৈছে বম্বে, ফৰ্থ অপশনটো হৈছে পুনে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি বম্বে। Next question to is which coast king rebuilt the Kamakya temple? Your answer to hobo Naranarayan. Question number 8. Ain-e-Akbari was written by Dash. Your answer to hobo Abul Fazl. Abul Fazlre Ain-e-Akbari khon likhisil. Question number 9. O Mor Apunar Desh was first published in Dash. Your answer to hobo Bahi. Bahi alusoni honote O Mor Apunar Desh prothom prakash hoisil. Question number 10. First Assamese Gyanpith Award winner book. Your answer to hobo Mrityunjoy. Birendra Kumar Bhattacharjyৰ Mrityunjoy খনে প্ৰথম জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছিল। Question number 11. First women president of Indian National Congress. Your answer to hobo Annie Besant. Next question to is first Ahom king to achieve Hinduism formally. Your answer to hobo Joydhar Singha. জয়ধ্বজ সিংহই প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে কেমিকেল নেম অফ সি সল্ট। ইয়াৰ এনচাৰটো হ'ব ছডিয়াম ক্লৰাইড। নেক্সট কুৱেশ্যনটো হৈছে গুৱাহাটী টি অকশ্যন চেণ্টাৰ ৱাজ এষ্টাব্লিছ অন ডেছ। প্ৰথম অপশ্যনটো হৈছে 1970, দ্বিতীয় অপশ্যনটো হৈছে 1972, তৃতীয় অপশ্যনটো হৈছে 1975, লাষ্ট অপশ্যনটো হৈছে 1979। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1970। Question number 15. Which Indian state has the highest population density? প্ৰথম অপশ্যনটো হৈছে দিল্লী, দ্বিতীয় অপশ্যনটো হৈছে উত্তৰ প্ৰদেশ, থাৰ্ড অপশ্যনটো হৈছে আসাম, শেষৰ অপশ্যনটো হৈছে বিহাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বিহাৰ। নেক্সট কুৱেশ্যনটো হৈছে which Assamese film won the Best Assamese Film Award in the 67th National Film Award 2021? ইয়াৰ এনচাৰটো হ'ব ৰনুৱা। নেক্সট কুৱেশ্যনটো হৈছে ফাৰ্ষ্ট এডিটৰ অফ জোনাকী। ইয়াৰ এনচাৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট ডাজ নট শ্বেয়াৰ বাউণ্ডাৰী উইথ বাংলাদেশ? ইয়াৰ এনচাৰটো হ'ব হাইলাকান্দি। হাইলাকান্দি ডিষ্ট্ৰিক্টে বাংলাদেশৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰা নাই। নেক্সট কুৱেশ্যনটো হৈছে অৰ্থশাস্ত্ৰ ৱাজ ৰিটেন বাই ডেছ। এনচাৰটো হ'ব কুটিল্য। নেক্সট কুৱেশ্যনটো হৈছে মেগাষ্টেনিছ কেম টু ইণ্ডিয়া ডিউৰিং দ্য ৰিজন অফ ডেছ। ইয়াৰ এনচাৰটো হ'ব চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট কুৱেশ্যনটো হৈছে ৰবীন্দ্ৰনাথ টেগৰ গেভ এৱে হিজ নাইটহুড বিকজ অফ ডেছ। ইয়াৰ এনচাৰটো হ'ব জালিয়ানৱালাবাগ মাছাকাৰে। নেক্সট কুৱেশ্যনটো হৈছে টোটেল বনছ ইন এ চাইল্ড। ইয়াৰ এনচাৰটো হ'ব 300 বনছ। নেক্সট কুৱেশ্যনটো হৈছে ভিনেগাৰ ইজ ডেছ এচিড। ইয়াৰ এনচাৰটো হ'ব এচিটিক এচিড। নেক্সট কুৱেশ্যনটো হৈছে অট'বায়োগ্ৰাফি অফ APJ আব্দুল কালাম। ইয়াৰ এনচাৰটো হ'ব উইংছ অফ ফায়াৰ। নেক্সট কুৱেশ্যনটো হৈছে ৰাইটাৰ অফ হেৰি পটাৰ। ইয়াৰ এনচাৰটো হ'ব J.K. ৰলিং। নেক্সট কুৱেশ্যনটো হৈছে পেট্ৰলিয়াম ইজ ফাউণ্ড ইন ডেছ ৰক। ইয়াৰ এনচাৰটো হ'ব চেডিমেণ্টেৰী ৰক। নেক্সট কুৱেশ্যনটো হৈছে ৰাইটাৰ অফ দ্য হোৱাইট টাইগাৰ। ইয়াৰ এনচাৰটো হ'ব অৰবিন্দ আদিগা। নেক্সট কুৱেশ্যনটো হৈছে ফাদাৰ অফ চিভিল ছাৰ্ভিচেছ ইন ইণ্ডিয়া। ইয়াৰ এনচাৰটো হ'ব চাৰ্লছ কৰ্ডৱালিছ।
নেক্সট কুৱেশ্যনটো হৈছে হুইচ প্লেচ ইজ ন'ন এজ মানচেষ্টাৰ অফ আছাম। ইয়াৰ এনচাৰটো হ'ব শুৱালকুছি। শেষৰ কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ছেকেণ্ড CM অফ আছাম। ইয়াৰ এনচাৰটো হ'ব বিষ্ণুৰাম মেধি। মই পোৱা 30টা প্ৰশ্ন উত্তৰ জনালোঁ। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে তেন্তে কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।